পুনৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাবলৈ আহ্বান লখিমপুৰৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ। হাৰমতি মণিকুমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ নিৰ্বাচনী সভা। অহা 19 এপ্ৰিলত হ'ব লগা অসমৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে। মঙলবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাই লখিমপুৰ জিলাৰ হাৰমতিৰ সমীপৱৰ্তী পাৰ্বতীপুৰৰ মণিকুমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন নিৰ্বাচনী সভাত ভাগ লয়। লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰদান বৰুৱাই বিজেপি চৰকাৰৰ ঋণত দিয়া বিভিন্ন আঁচনিসমূহৰ কথা কৈ শেহতীয়াকৈ লাখপতি বাইদেউ আঁচনিখনৰ বিষয়ে অৱগত কৰি ৰাস্তা ঘাটসমূহ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী বনাবলৈ ৰাইজক আহ্বান জনায়। নিৰ্বাচনী সভাত প্ৰদান বৰুৱা সংগ দিয়ে অসম গণ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউদ, কিষাণ মৰ্চাৰ সম্পাদক জগদীশ গুপ্তা, অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ লখিমপুৰ জিলাৰ অধ্যক্ষ দুলাল দত্তকে ধৰি মিত্ৰজোঁটৰ নেতাকৰ্মী। আৰু আমাৰ দলৰ কৰ্মকৰ্তা মিত্ৰজোঁটৰ কৰ্মকৰ্তা সকলোৱে এই নিৰ্বাচনত একদম উঠি পৰি লাগিছে আৰু সকলোৰে প্ৰচেষ্টাত প্ৰতিখন সভাই আজি সফল হৈছে। আৰু মোদী ডাঙৰীয়াৰ যি মানে ভাৱমূৰ্তি আৰু 10 বছৰৰ কৰ্মৰাজিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰো আমি দেখিছোঁ যথেষ্ট আকৰ্ষণ পাইছে। ক'ব লাগিব লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰায় আপুনি বিজয়ী হৈ আছে, প্ৰায় ক্ষেত্ৰত বিজয়ী হৈ আছে। মই প্ৰায়টো একেবাৰে মূল্য পোৱা নাই, হয় বিজয় নহয় পৰাজয়। আপোনাৰ যিগৰাকী বিপৰীতে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছে তেওঁৰ কাৰণে কিন্তু ৰাইজৰ সমৰ্থন নাই। মই নাজানিম, এইটো একজেক্টলি ক'ব নোৱাৰিম, কিন্তু বিৰোধী তেওঁৰ কাৰণে মই বিৰোধী, মোৰ কাৰণে তেওঁ বিৰোধী। গতিকে নিৰ্বাচনটো আমি যিটো নিৰ্বাচনৰ স্পীড সেইটো স্পীডতে আমি খেলিম। আমাৰ দলৰ কৰ্মকৰ্তাসকলক যিমান পাৰোঁ উৎসাহিত কৰি আৰু তালমিলটো আমাৰ ধৰি লওক তৃণমূল পৰ্যায়ত গণশক্তি, AGP, BJP, UPPL প্ৰত্যেককে যাতে এটা সুসম্পৰ্ক বা একদম তালমিলটো ভাল কৰি নিৰ্বাচন মানে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। বিৰোধী একমাত্ৰ শব্দ এটাই যে সাংসদ প্ৰদান বৰুৱাই চাওক, আমি হৈছোঁ ৰাজনৈতিক ৰাষ্ট্ৰীয়তাবাদী, এটা পলিচিৰ ওপৰত নিৰ্ভৰ কৰোঁ। গতিকে পলিচিৰ ওপৰত মই মাত মতাটো সমীচীন হ'বনে নহ'ব, তো তাতে বৰ বেছি ব্যক্তিগত বিষয়বিলাক নাথাকে। আৰু কেতিয়াবা আমাক সুযোগ দিয়ে কিবা কিবি চিন্তাৰাজি যেতিয়া প্লেনিং কৰে, তো সেইবিলাক সভাত আমাৰ কথা বতৰাবিলাক নিশ্চয় থাকে যে এনেকুৱা সমস্যা পাওঁ। কিন্তু যেতিয়া এটা পলিচি এনাউন্স হৈ যায় তাৰপিছত বিতৰ্ক নাই, সেইটো ভালেই হওক বেয়াই হওক, মই সেইটোকে সমৰ্থনতে কাম কৰিব লাগে। গতিকে আমি চাওঁ যে চৰকাৰী বাজেট, চৰকাৰী আঁচনি, ফৰ এক্সাম্পল PM কিষাণ, ইয়াত প্ৰত্যেকেই পাব লাগে। এতিয়া এনেকুৱা ৰাইজ আছে যে তেওঁলোকে ফৰ্মখন ফিল আপ কৰিব নোৱাৰাৰ কাৰণেও আজি PM কিষাণৰ পৰা বঞ্চিত হৈ আছে। গতিকে সেই কামখিনিত আমি বেছি মনোনিৱেশ দিব লাগে। আৰু মোদী ডাঙৰীয়াৰ বিকশিত ভাৰত, সংকল্প যাত্ৰা, মোৰ মাটি মোৰ দেশ, বিভিন্ন কাৰ্য। লখিমপুৰৰ পৰা আতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।